নমস্কাৰ বন্ধুসকল, মই স্বপ্নালীয়ে পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি যিহেতু জন্মাষ্টমী, সেয়ে মই বনাইছিলোঁ ক্ষীৰ। সেই ক্ষীৰৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। ক্ষীৰ বনাবলৈ প্ৰথমতে মই লৈছোঁ 50 গ্ৰাম জহা চাউল, যিখিনি মই এনেকৈ তিয়াই ৰাখিছিলোঁ। আৰু আধা ঘণ্টাৰ পাছত মই ভালকৈ ধুই এনেদৰে এখন চাকনিত টুকি লৈছোঁ আৰু পানীখিনি অলপমান শুকাবলৈ দিছোঁ। আৰু লৈছোঁ 1 লিটাৰ গাখীৰ। এশ গ্ৰাম গুড়, যিখিনি মই এনেকৈ কাটি লৈছোঁ। আৰু 1 চাহ চামুচ ঘিউ লৈছোঁ। কেইটামান কাজু, কেইটামান কিচমিচ। প্ৰথমে মই ধুই টুকি লোৱা চাউলখিনিৰ লগত এনেদৰে 1 চাহ চামুচৰ 4 ভাগৰ এভাগমান ঘিউ মই এই চাউলখিনিৰ লগত এনেকৈ মিলাই লৈছোঁ। এনেদৰে খুব ভালকৈ মিলাই লৈছোঁ যাতে গোটেই চাউলখিনিৰ লগত ঘিউখিনি সান খাই যায়। এইখিনি এতিয়া মই এনেকৈ ৰাখি দিম। আনফালে মই এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে বাকী থকা ঘিউখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই ইয়াতে যোগ কৰি দিছোঁ কাজুখিনি। কাজুখিনি অকণমান ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। এয়া কাজুখিনি প্ৰায় ৰঙচুৱা হৈছে। এইখিনি মই এতিয়া উঠাই ৰাখি দিম। আনফালে মই এটা চচপেনত গাখীৰখিনি গৰম কৰি লৈছোঁ। গাখীৰখিনি 4 ভাগৰ 3 ভাগমান হোৱালৈকে মই মধ্যমীয়া জুইত সঘনাই এনেদৰে লৰাই আছোঁ, যাতে গাখীৰখিনি চচপেনটোত লাগি নধৰে। সেয়েহে লৰাই আছোঁ এনেকৈ। এতিয়া মই ইয়াতে যোগ কৰি দিম চাউলখিনি। এইখিনি প্ৰায় 4 ভাগৰ 3 ভাগ হৈ গৈছে গাখীৰখিনি। সেয়েহে মই চাউলখিনি ইয়াতে যোগ কৰি দিছোঁ। আৰু এইখিনি এনেকৈ লৰাই থাকিব লাগিব আৰু মধ্যমীয়া জুইত ৰাখিব লাগিব। আৰু এইখিনি যাতে আধামান হৈ যায় তেতিয়ালৈকে এনেকৈ লৰাই থাকিব লাগিব, এটা ক্ৰিমি টেক্সচাৰ অহালৈকে। এয়া চাওক, মোৰ এইখিনি ক্ৰিমি টেক্সচাৰ আহি গৈছে, দেখিছে? এইখিনি খুব ধুনীয়াকৈ আধা হৈ গৈছেগৈ ক্ষীৰখিনি। ক্ৰিমি টেক্সচাৰটো অহালৈকে এনেকৈ লৰাই থাকিব লাগিব কম জুইত। এতিয়া মই ইয়াতে যোগ কৰি দিছোঁ ড্ৰাই ফ্ৰুটছখিনি, কাজু আৰু কিচমিচখিনি দি ভালদৰে এনেকৈ লৰাই দিছোঁ। এয়া এইখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু ইয়াতে মই যোগ কৰি দিম আগতে কাটি ৰখা গুড়খিনি। এয়া গুড়খিনি যোগ কৰি দি ভালকৈ এনেকৈ লৰাই দিম। এনেকৈ লৰাই দিম। আৰু এইখিনি মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখি দিম, যাতে যিখিনি গলি যোৱা নাই গুড়খিনি সেইখিনি গলি যায়। সেইবাবে মই 5 মিনিটৰ কাৰণে এইখিনি এনেকৈ ৰাখি দিম। আৰু 5 মিনিটৰ পাছত আমাৰ ক্ষীৰ ৰেডি। তেনেহ'লে এই ৰেচিপিটো কেনেকুৱা পালে মোক লাইক কমেণ্ট কৰি জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাটছিং।